দেখাইছোঁ আপোনালোকক দেখাইছোঁ গাইজ দিহাৰ গৰু চাবা তো গাইজ ব্লগ আজি আমি গণেশ মন্দিৰ আৰু চাহজামান চাবলৈ যাওঁ লেটছ গো আমি তাৰ মন্দিৰত আহিছোঁ গণেশ মন্দিৰত মানে কি ধূপ চাতি জ্বলাবা সেয়া কৰবা এইটো পিন্ধই এইটো বাই কতে আৰু এই মন্দিৰৰ ভিতৰত বহুত ভিতৰত লাগিছে দেখাইছোঁ আৰু পৰিৱেশ চাওক বাবা যিটো তুমি যি মজা লাগে মানে ক'লো না মানে মই মানে গাইছ মানে প্লিজ চাওক গাইছ তো দেখাইছোঁ আৰু এই মানে এইটো দিয়া হৈছে মানে মানুহ বহাৰ কাৰণে তো মানুহ বহাৰ কাৰণে দিয়া হৈছে দেখাইছোঁ গাইজ মই ছাতি খাইছোঁ গ'লা তো গাইজ ভিতৰত আহিছোঁ আমি সেয়া কৰবা A few moments later. তো গাইজ আমাৰ হ'ল তো আমি এতিয়া যাওঁ একবাৰ ঘৰত যিহেতু এতিয়া আকৌ কৰবা হোৱা নাই আহিম আৰু নুঠো পতি কৰা এনে হাই গাইজ কাপল A few minutes later. গণেশ মন্দিৰত আমাৰ ভোগ দিয়া হৈছে তো আমি ভোগ ৰেডি হৈছি তো আমি চবে যাই আছোঁ অ'কে তো এইটো গণেশ মন্দিৰ প্লিজ আৰু ভোগ মানে আমাৰ ফালে ভোগটো মানে কি আৰু এই গাখীৰ কল পিঠাগুড়ি সেনেকৈ মানুহ ভোগ বুলিও কিন্তু এইফালে মানে ভোগ মানে কি আৰু এই ভাত দিয়া খিচাৰি দিয়া এইবিলাক কয় তো সেয়ে আৰু যিহেতু আমাৰ ইয়াৰ জন্মত মানে মানুহৰ জন্মতে যিহেতু ভোগ দিম বুলি কৈ থৈ দিছে তো এতিয়া ভোগ দিছে অ'কে দেখাইছোঁ আপোনালোকক গাইজ আৰু তো গাইজ ভোগ খাবা চব মানুহে গৈছে ভাত খাবা দেখাইছোঁ গাইজ আপোনালোকক গাইজ সেকেন্ড ভাত বজাই পইচা অবি হে চাও হে হা পইচা বেছি দিয়া মোক দিয়া গাইজ আমি খাবা বইছোঁ তো গাইজ ভাত খাবা লৈছোঁ আমি চবকেইটাই ভাত খাবা লৈছোঁ দি আছে ভাত
ভাত তৰকাৰী আচাৰ পায়স আঞ্জা আনিছ গাইছ খাওঁ এতিয়া আমি গাইছ খাবা ইচ্ছা নি মানে অলপ আগতে ৰুটি খাইছোঁ আৰু ঘৰত ভাত খাইছোঁ তো এতিয়া খাবা ইচ্ছা নহয় ভাই খাইছ প্লেট কৰি দিছোঁ মানে কি হৈছে সেয়া ভাত খোৱাৰ নামত বা কিবা বানিছিল তো ভিন্দৰ খোৱাৰ পাছত ভিন্দক দিলাং সেয়াকেইটা দেখাই আছে আৰু মোৰ মানে কিছু হ'ল জানি মোৰ খাবা তো এনেই লাৰা চাৰা কৰিছোঁ চাওঁ পায়সে খাওঁ চাওঁ বম টেষ্ট চাওঁ পায়সে A few moments later. তো গাইছ তো মানে কি হ'ল আমি গণেশ মন্দিৰৰ পৰা আহিলোঁ আহি ফ্ৰেছ হ'লোঁ ড্ৰেছ চেছ হ'লোঁ হ'লে হয়তো কি দিলে মই কৰি কেনে ফ্ৰেছ বগেৰা হৈ এতিয়া আমি যাব আছোঁ অ'কে তো যাম আৰু এই বাগিও কাপে কাপে আছে মই চিনি মোবাইলটো মোবাইলটো ধুইলে দিছিলোঁ নকল্লা তো গাইজ আমি বুন্দা লৈছোঁ বুন্দিয়া বুন্দিয়ালে আমি যাই অ'কে দেখাইছোঁ গাইজ এই ওপৰত এই হেৰি ওপৰত এই হেৰি ওপৰত যাব পাৰি কেদাৰ মন্দিৰত কেদাৰনাথ টেম্পল ইয়াৰে লিখা আছে পোষ্টাৰত ৱেলকাম টু কেদাৰনাথ টেম্পল ওপৰেদি যাব পাৰি বহুত ধুনীয়া লাগে কিন্তু আমি তাকে নাযাওঁ আমি পোৱা মোক তাত যাম তাতে যাম বাৰু গিলে দেখি আছোঁ বাট আজি নহ'ব তো আমি যাম অ'কে লেটছ গো তো গাইজ এই মই আগেদি যি দেখাই দিছিলোঁ কেদাৰ মন্দিৰত যাব পাৰি মানে সেয়াদিও যাব পাৰি তো আৰু এনেকৈ এইটো ৰাস্তাইদি আহি কেনে সেইটো যাব পাৰি হেৰিৰো বেছি মজা লাগে মানে চিৰি আছে ইমান ধুনীয়া লাগে না বিদ্যা কৈছোঁ এতিয়া বাই আৰু মামাৰ বাইটোৱে দুটাই সেই লৈ আছে এইটো কি ধূপ মম সেইগিলা লৈছে মানে এইটো পোৱা মক্কাটো হৈছে একচুৱেলি সিহঁৰ মুছলমানৰ সেই হয় মন্দিৰ হয় তো মানে সেইটো মানে কিছু সেইটো মুছলমানৰে মন্দিৰ হয় তো তাতে কেণ্ডেল জ্বলাব তো গাইজ এটা লেখা আছে কেদাৰ কমলেশ্বৰ আৰু দুৰ্গা মন্দিৰলৈ হেদি যাব পাৰি মানে তো গাইজ এইফালে পিকনিকো আহিব পাৰি হা কথাটো হ'ল ৰাস্তাবিলাক ইমানেই ধুনীয়া ইমানেই ভাল লাগে মানে পাহাৰীয়া ৰাস্তা না তো ইমানেই ভাল লাগে যে দেখিয়ে দেখা পাইছে কিন্তু ইমান দেখা পচিবল নহয় কাৰণ মানে বহুত দীঘলা যাব ঠাইটো অলপ চলপ দেখুৱাইছোঁ যিহেতু আমি খোজকাঢ়ি আহিছোঁ গতিকে গাড়ীত আহিলে অলপ গোটেইখিনি দেখে যি থাকিব পাৰি কিন্তু খোজকাঢ়ি আহিছোঁ টাইম লাগিব না আৰু চাওক পাহাৰ আৰু গাইজ এই চাওক পাহাৰৰ ওপৰতো ঘৰ মানুহৰ এই মানুহটোৱে গাড়ীখন চৰি চাইকেলখনৰ ওপৰতে আছে এইফালেও ঘৰ আছে তো ইফালেদি যাই পাৰে এনেকৈ এইগিলা মানুহ আহি আছে আৰু পৰা কোনোবাই যাই আছে এনেকৈ আমি যাই আছোঁ এনেকৈ আৰু গাইজ এহেদি সাৰ গৰু চাবা যে আমি দেখি দিছোঁ এই ঘৰটো চাওক এই ৰাস্তা চাওক ইমান তলত আছে ঘৰটো মই ভাবোঁ কেতিয়াবা এই ঘৰগিলা যিমান ষ্টাইলৰ ইমান ডিজাইন কৰি বান্ধছি ভগৱানে নকওক বাই চান্স যদি ভূমিস্খলন হৈ যায় তেন কি হ'ব হ'বা নালাগে দিছোঁ কথাটো কৈছোঁ আৰু এই মাটি চাওক কৈ গৈছি এই গাছডালত তাতে গাছৰে সেই ঘূৰ ওলছি নহয় কি বুলি কয় আহিপা ওলছি বে ভাঙিছোঁ তোমাৰ কেতিয়া পালিছি গিলা কিয় আছো মজা লাগবো না গাই ফটো উঠাৰ কাৰণে বুম প্লেচ মজা লাগব ঘৰটো চাওক গাইছ কিমান তলত আছে তো গাইছ এইটো পোৱা মক্কা আমি পাই গ'লোঁ পোৱা মক্কা লেখা আছে শ্বাহ জামাল মাজাৰ শ্বৰীফ হাজো
শাহ জামাল মাজাৰ চৰি ভাজো তো ইয়াতে আমি চপ্পল খুলিম জোতা খুলিম মই ভিডিঅ' বনাব কাৰণে জোতা লৈছিলোঁ বাট শাহ জামাল মাজাৰলৈ বলক ইয়াতে দান কৰিব পাৰি আমি যাওঁ তো গাইছ হজৰত শাহ জামাল আউলিয়াৰ মাজাৰ শ্বৰীফ হাজো কামৰূপ অসম can guys look friend can you even closely na can guys wala kami tapos sorry lang to bulak kami tang Assalamualaikum তে মানে আহিলি মানে ছোৱালী মানুহ কে ল'বা লাগে চব কটাই লৈছে ল'ৰা মানুহেও ল'বা লাগে এখন ৰুমাল এনে ল'বা পাৰি আৰু টুপিৰ দৰে আমাৰতো পুৰা মিয়ান লগাইছে মুছলমান লগাইছে কটাও পাবি নানি হিন্দু লৈছে তো গাইজ আমি ধূপ জ্বলি আছো গাইজ চব কটাই জ্বলি আছে হেৰি দেউ দেই না মই একলাকে দিছো তেও দিলাক মোক দেখা দেখি কি গাইজ আমাক নোট লৈ কেনে কৰে গাইজ তা গাইজ কেন্ডেল জ্বলো কি ক'লে তো গাইজ কেন্ডেল কেইডাল ঘনাই জ্বলাই দিব লাগে তো আমি জ্বলাই দি আছো গাইজ পৰিৱেশটো বহুত ভাল লাগে তো মজা ভাই তো গাইজ এইটো মানে আমাক কাইজটো মছজিদ তাতে দিছোঁ একডাল আছে তো এইটো মানে চাৰিওকাষে ঘূৰি জ্বলাব লাগে হা কেন্ডেল তো আমি কৰি আছোঁ নুমে গেল কোন নুমেছে বাৰু মোৰ পেট তো গাইজ আমাৰ কেন্ডেল জ্বলাও হৈ গেল আমি তাহে কৰিম ইন্নাল্লাহি গফুরুর রহিম আস্তাগফিরুল্লাহ ইন্নাল্লাহি গফুরুর রহিম হে পরবর্তীকারে আলাম হে আল্লাহ মাগরিবত 3 রাকাত ফরজ নামাজ পড়ি আল্লাহ তোমার পাক দরবারত বই আল্লাহ খালি হাত পাতি তোমার ওচৰত দোয়া মাগিছো মাওলাই করিম আল্লাহ দাদা বাইদেউ হাতে আল্লাহ যি উদ্দেশ্য আল্লাহ তোমার পাক দরবারত আইছি আল্লাহ তুমি আলিমুর গায়েব হয় আল্লাহ ও গাইজ প্ৰাৰ্থনা কৰা হ'ল মানে যেনেকৈ আমাৰ অসমীয়া মন্দিৰত খেতি পূজাৰী ভক্তক মানে মন্ত্ৰ বুলি সেই দিয়ে নিৰ্মালিজ বাগেৰা দিয়ে ইয়াতেও সকলে অলপ কিবা কিবি মন্ত্ৰ কৰিছে আৰু গাইজ প্ৰসাদ দিছে খাব বহুত টেষ্টি অ'কে তো আমি এতিয়া যাম তো গাইজ আমি এতিয়া যাওঁ কৃষ্ণ তো আমি এতিয়া যাওঁ আন্ধাৰ হ'ল বহুত আন্ধাৰ হ'ল এইখন জেগাখিনি একচুৱেলি মজা লগাইছে না মানে সেইটো লোকেশ্যনটো বম লগাইছে আমি এতিয়া যাওঁ গাইজ বহুত ভাল লাগিল আহি কিনে আহিছিলোঁ যদি বহুত সৰুতে আহিছিলোঁ
ৰবা ইনকে নাযাবা আন্না একো দেখা নাপাব guys. A few moments later. তো গাইজ ঘৰ আহি পালোঁ কাপোৰ খুলিলোঁ মই মানে এতিয়া মানে ৰাস্তাৰ যিটো ঘৰ আছে তো তাৰে চিৰিত পিৰাখন পাৰি দিছোঁ মানে যিহেতু বহুত গৰম লাইটো আছে বাৰু লাইট থাকিলেও মানে ফেনে কাম এটা গৰম দিয়ে তো সেইটো কাৰণত পিৰাখন পাৰি বহুত আৰাম পাইছোঁ বাটা পাইছোঁ তো মই ভ্লগটো এতিয়া শেষ কৰোঁ যিহেতু আমি আহি পালোঁ তো ৰাস্তাত মানে এইখিনি ৰাস্তা হয় ৰাস্তাটো বেছি লাইট নাথাকে দেচোন গাড়ীখন বেছি দেখাইছোঁ মানে কি ৰাস্তাটো দেখাইছোঁ এই গাড়ীখন গেল ৰাস্তা আৰু এইকেইটা ঘৰ এটা তো মই ইয়াতে বহিছোঁ অ'কে তো মই ব্লগটো এতিয়া চেছ কৰোঁ আৰু মই ৰাতিপুৱাৰ পৰা ক'লোঁ মানে ভোগ দিয়াখিনিও দেখুৱাইছোঁ আৰু গাড়ী এটা কথা কওঁ মই মানে সৰুতে পোৱা মক্কা গৈছোঁ হা তো মোৰ মানে পোৱা মক্কা আৰু চাহজেমাল যে বেলেগ বেলেগ মই জানা নাছিলোঁ মই চাগে এটাই বস্তুটো আমাৰ বাইদেউ কৈছে যে চাহজেমাল যাম তো মই ভাবিছোঁ পোৱা মক্কাত যাম হা তো এতিয়া মই আহোঁতে সেই বাক সুধিলোঁ এইটো চাহজেমালটো পোৱা মক্কা নহয় নেকি বা নহয় পোৱা মক্কা বেলেগ চাহজেমাল বেলেগ তেতিয়াহে মই গম পালোঁ হা আমি মানে চাহজেমাল কাৰণ মানে পোৱা মক্কাটো অলপ দূৰ আছে হা তো পোৱা মক্কাটো অলপ মানে এইটো চাইডত মানে মামাহাটৰ পৰা এইটো কি চাইড হ'ব ৰাইট চাইডত আৰু লেফ্ট চাইডত যিটো আমি গণেশ মন্দিৰ গৈছোঁ সেই দিশে যাব লাগে চাহজেমালত আৰু আমি জহাইৰ পৰা আহিছোঁ মানে মামাহাতেৰে সেইটো চাইডত দেখি পোৱা মক্কাটো বহুত দূৰ হয় চাহজেমালটো বাৰু বেছি দূৰ নহয় তো এইখিনিয়ে মোৰ অলপ ভুল হৈছিল এইখিনি মই কৈ দিলোঁ তো এইখিনিয়ে আজি ব্লগটো তো যদি মই অভিয়াছলি আণ্ডাৰ দিছোঁ আপোনালোকে দেখা নাই তথাপিতো যিটো বহুত গৰম দেখিছে মানুহটো মই বাৰু চেল্ফিকে দেখি আছোঁ আপোনালোকক তথাপিতো আপোনালোকে দেখা নাই গৰম মানে আন্ধাৰ কাৰণে তো ভিডিঅ'টো যদি ভাল লাগিছিল লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ গাইজ প্লিজ